অৰুণাচল ছাত্ৰ সন্থাৰ সক্ৰিয় নিৰ্দেশতেই অৰুণাচল এৰি পলায়ন কৰিছে অৰুণাচলত বসবাস কৰি থকা একাংশ অবৈধ নাগৰিক। গহপুৰ মহকুমা ছাত্ৰ সন্থাই সন্দেহ প্ৰকাশ কৰা মতে অবৈধ নাগৰিকৰ একাংশ গহপুৰ মহকুমাৰ সীমান্তৱৰ্তী এলেকা ৰাজগড়ত প্ৰৱেশ কৰিছে। এই সন্দৰ্ভত যোৱা 4 আগষ্টত গহপুৰ মহকুমা ছাত্ৰ সন্থাই গহপুৰ মহকুমা প্ৰশাসনৰ আগত এক স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও আজি পুৱতি গহপুৰ মহকুমা প্ৰশাসনৰ কোনো বিশেষ লক্ষণীয় পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে গহপুৰ মহকুমা ছাত্ৰ সন্থা। আজি আমি কেইবাগৰাকী ছাত্ৰ নেতাৰ পৰা এই সন্দৰ্ভত জানিব বিচাৰিছিলোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া। 38 বছৰ এখন পিছত NRC অসমত হৈছে আৰু NRC প্ৰভাৱস্বৰূপে অৰুণাচল প্ৰদেশ অসমৰ সীমান্তৱৰ্তী এখন ৰাজ্য। অৰুণাচল প্ৰদেশত আপচু আৰু অৰুণাচল প্ৰশাসনে লগ লাগি অৰুণাচলত থকা সন্দেহযুক্ত অবৈধ বিদেশীসকলক বিতৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো ভাল পদক্ষেপ, কিন্তু কথাটো হ'ল অৰুণাচলৰ পৰা যিসকল মানুহ বিতৰণ কৰিছে তেওঁলোক আহিছে ক'লে অসমলৈ অহা মূল পথসমূহত তাত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। অসম প্ৰশাসনে কিন্তু কৰা নাই। আমি গহপুৰ মহকুমা ছাত্ৰ সন্থা গহপুৰ আছুৰ ফালৰ পৰা যোৱা 4 আগষ্ট তাৰিখে আমি এখন মেমৰেণ্ডাম প্ৰদান কৰিছিলোঁ জিলা প্ৰশাসন আৰু মহকুমা প্ৰশাসনক, তেওঁলোকে ইয়াৰ পৰা ব্যৱস্থা সোনকালে গ্ৰহণ কৰিবৰ কাৰণে। কিন্তু যোৱাকালি আমি গম পাইছোঁ ইয়ালৈ বহু সংখ্যক সন্দেহযুক্ত বিদেশী আহিছে বুলি। তেওঁলোকে কোনো সিদ্ধান্ত ল'ব পৰা নাই, তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে আমি প্ৰশাসনক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে জাতীয় দায়িত্ব হিচাপে কামখিনি কৰিব নোৱাৰে তেতিয়াহ'লে হাত দাঙি দিব লাগে। আমি সদৌ অসম ছাত্ৰ সন্থা আছোঁ, আমি এই কাম সদৌ অসম ছাত্ৰ সন্থাই কৰিম। আমাৰ অসমৰ সীমান্তৱৰ্তী ৰাজ্য অৰুণাচলৰ যি সংগঠন আছে ছাত্ৰ সংগঠন, তেওঁলোকে 15 আগষ্টলৈকে ডেডলাইন দিছিলে আৰু 17 আগষ্টৰ পৰা তেওঁলোকে তাত অপাৰেশ্যন চলাইছে। আৰু তাৰ ফলত অসমলৈ তেওঁলোকে যিখিনি বহিৰাগত বিদেশী বুলি তেওঁলোকে চিনাক্ত কৰিছে তেওঁলোকে পঠাই দিছে আৰু সেইখিনি আহিছে অসমলৈ। অসমৰ আমাৰ গহপুৰ আৰু অৰুণাচলৰ সীমান্তৱৰ্তী ৰাস্তাত তেওঁলোকে এৰি থৈ গৈছে। কিন্তু এটা কথা হৈছে, তেওঁলোক অহাৰ পাছত তেওঁলোক অসমত থাকিবলৈ পাব নেকি? যদি তেওঁলোক সঁচা অৰ্থত বিদেশী হয় তেওঁলোকক কেনেধৰণে ইয়াৰ পৰা বিতাড়িত কৰিব, প্ৰথম কথা। আৰু আমাৰ গহপুৰ প্ৰশাসনক আমি 4 আগষ্ট তাৰিখে আমি মেম'ৰেণ্ডাম দিছিলোঁ, আমাৰ জিলা উপায়ুক্তলৈ আমি মেম'ৰেণ্ডাম দিছিলোঁ, কিন্তু তাৰ এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। 17 আগষ্টৰ পৰা যি আপচুৱে ক্লিনশ্বিপ প্ৰগ্ৰেম কৰিছে সেই বিষয় লৈ আমি জনাত ছ'চিয়েল মিডিয়াৰ পৰা 4 তাৰিখেই আমাৰ গহপুৰ আছে মেম'ৰেণ্ডাম দিছিলে জিলা প্ৰশাসনক উপায়ুক্তৰ জৰিয়তে, কিন্তু কোনো হাতে কামে নালাগিলে। এতিয়া যি হৈছে, যোৱাকালিৰ পৰা আমি দেখিছোঁ সীমান্তৱৰ্তী ৰাইজ হিচাপে যুৱ ছাত্ৰ সন্থা ইয়াত সহযোগ কৰি আছোঁ। আমি সৰু সুৰাই ডাম্পিং ডাষ্টবিনলৈ পৰিণত হৈছে এতিয়া অসমখন বাংলাদেশীৰ। আজি যি পদক্ষেপ লৈছে সেই পদক্ষেপ আছুৰ লগত আমি যুৱ ছাত্ৰ সন্থা সদায় আছোঁ, সদায় থাকিম আৰু সহযোগ আগবঢ়াম। ধন্যবাদ।